আজি এই ভিডিঅ'টো বনাইছোঁ। সাপোজ আপুনি আপোনাৰ কাষত এখন মুখ্যমন্ত্ৰীজন আপোনাৰ কাষত আপুনি পাইছে, কিবা কাৰণত ক'ৰবাত আহিছিল, আপুনি পালে, তেতিয়া আপোনাৰ অভিযোগবিলাক কি হ'ব? নিজক লৈ অভিযোগ হ'ব। নিজক লৈ অভিযোগ হ'ব যদি আপুনি মধ্যবিত্ত মানুহ পৰিয়ালৰ লোক, আপুনি দিন হাজিৰা কৰি খাই আছে, তেনেহ'লে আপোনাৰ অভিযোগবিলাক হ'ব আপোনাৰ অভিযোগ, আপোনাৰ পাৰ্চনেলি অভিযোগবিলাক হ'ব যে মোক অমুক লাগে, মোক অমুক লাগে। কিন্তু যোৱাকালি মানে আপোনাৰ 14 তাৰিখে নলবাৰীত মুখ্যমন্ত্ৰী আহিছিল, হিমন্ত বিশ্ব শৰ্মা। তেখেত আহিছিল, আহাতে নলবাৰীৰে এজন তেখেতে ঠেলা চলায়, তেখেতে মুখ্যমন্ত্ৰীৰ ওচৰত যায় এটা অভিযোগ এটা লৈ গৈছিল, কিন্তু অভিযোগটো তেখেতৰ নাছিল। মানে ভিডিঅ'বিলাক আমি নিউজত দেখা পাওঁ, ছ'চিয়েল মিডিয়াতে হওক, আপুনি দেখা পাওঁ যে কোনোবাই কিবা গৈছে যে নিজৰ অভিযোগ লৈ গৈছে। সেইটো বেয়া কথা নহয়, মুখ্যমন্ত্ৰীজন কাষত পালে নিজৰ অভিযোগবিলাক আপুনি ব্যক্ত কৰিব পাৰে, ক'ব পাৰে। কিন্তু এই মানুহজন ঠেলা চলায়, মানুহটো বহুত কিবা ইনকাম, বেলেগ কিবা সেই কাম নহয়, মানুহটো অনলি আপোনাৰ ঠেলা চলে হা। কিন্তু ঠেলা চলা মানুহ এজনে মুখ্যমন্ত্ৰীজনক কাষত পায়, তেখেতে অভিযোগটো কাৰ বাবে কৰিছিল আপুনি জানেনে? তেখেতৰ বন্ধু এজনৰ বাবে, তেখেতেও ঠেলা চলাইছিল। ত' আজিৰ সমাজত মানে এনেকুৱা মানুহবিলাক নোহোৱা হৈছে, ঠিক আছে? আজিৰ সমাজত এনেকুৱা মানুহবিলাক নাই। ত' মই ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ, আপোনাৰ সম্পূৰ্ণ ভিডিঅ'টো চাব। কিন্তু আপোনালোকেও এবাৰ নিজক কুৱেশ্যন কৰিব, আপোনাৰ প্ৰকৃত বন্ধুজন কোন? ঠিক আছে, আপোনাৰ প্ৰকৃত বন্ধুজন কোন? আৰু আপোনাৰ প্ৰকৃত বন্ধু আছে নাই? যদি আছে কমেণ্ট বক্সত আপোনাৰ নামটো লিখি দিব, আপোনাৰ প্ৰকৃত বন্ধুজনৰ। আৰু নেক্সট লগতে এই ভিডিঅ'টো আপুনি চাওক, সেই বন্ধুজনৰ বাবে কি অভিযোগ কৰিছিল কাষত মুখ্যমন্ত্ৰীজনক পায়। মই চাল নলবাৰী একদম মৰততে পঁচিছ গছ চালা ফেলিছোঁ। একবাৰ আপোনালোক হেঁচা কৰি দিছে দে, মোৰ এটা লগৰ খেলা গাছৰ পৰি তাৰ এই হাতদি ছিঙি ছাৰ। আপোনাৰ আজি 45 দিনত চেকআপ তাতে, এতিয়া আপুনি কি কৰে কওক ছাৰ? অলপ মই কিমান গৰম অলপ কিবা দিয়ক ছাৰ, মই তাত বঢ়িয়া ছাৰ, নমস্কাৰ ছাৰ। আৰু ছাৰে 1000 দিছে একদিন মোক, তেখেতৰ লগত ঠেলা চলা 1000 দিছে একদিন ছাৰে মোক, অসুস্থ হৈ আছে, ছাৰে ছিঙিছে ছাৰ। টকা 25,000 মোৰ পৰা দিম।